वेलकम बैक टू माय यूट्यूब चैनल और पोन प्रथमे আজি সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা আৰু আজি তাৰমানে আজি মানে বহুত কিবা কিবি হ'ব যাই আছে আজি সঁচাকৈ বহুত কিবা প্লেন আছে যদি সাকসেস হও নাজানো আৰু ফাৰ্ষ্টতেতো আছে এখন আমাৰ এই মই য'ত স্কুল কৰিছিলোঁ শংকৰদেৱ শিশু নিকেতন ভবানীপুৰ তাৰে টিচাৰ আৰু তাৰে প্ৰাক্তন ছাত্ৰ এনেকৈ এখন মেটচ আছে আৰু তাৰে পিছত এটা ৰাইড কৰিম বুলি ভাবি আছোঁ মানাসক লগে সোলো ৰাইড তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এনে ইমান পুৱাই নুঠো কিন্তু আজি কিবা এটা বেলেগ জোচ আছে আৰু আগৰ টিচাৰৰ লগতো খেলা মানে কিবা এটা বেলেগ জোচ আৰু আজি প্রধান আচার্য আহি গেছে আমার জার্সি স্ট্রাইকার ধোনির ফেন না তো 7 নম্বর মেইন আর খেলার পৰা আৰু এতিয়া ৰাইডত যাব লাগিব তো গাড়ীখনক অলপমান সাজে দি স্বাধীনতা দিৱস বুলি মাস্ক ললো हेलमेट ललो अब जाबा रेडी इटा আহি পালোঁ আৰু মোটামুটি আপোনাৰ ইমানমান আছে আপোনাৰ 21 কিলোমিটাৰমান আছে কি হৈছে ছাৰ আৰু ৰাস্তাতে এটা ঘটনা দেখা পালোঁ মানে কিবা মানুহ এটাই টকন চকন লৈ এটা খেদি আছিল সুধিলোঁ কি হ'ল মানে হৈছে দাদাটো পাছৰ পৰা দৌৰি দৌৰি মানুহটো কি হৈছে নো এনে গৰু এৰি দিছে আমাৰ জানা না দুটা গৰু এৰি দিছে মাৰামাৰি কৰিব নালাগে দিয়ক আজি স্বাধীনতা দিৱস আজি একো নকৰোঁ কাৰণ মাৰামাৰি নকৰিব আজি আৰু সেই নকৰিব এই ল'ৰা গৰুটো কি এৰিলে আমাৰ ধৰিব এতিয়া সেইতেনে ধৰিব মানে দাদাটো ভালকৈ কথা ক'ব বিচাৰি আছে মানে মানুহটোৰ হয়তো অলপ ব্ৰেইনৰ কিবা প্ৰব্লেমেই আছে না কিয়ে বা একদম অৱস্থা নাই মানে ডাঙৰ কেছ এটা হৈ গ'ল পুলিচ চুলিচো আহিল বহুত কিবা লাগি গৈছে একদম এতিয়া যাই আছোঁ মানাসক লগি এগেইন বোলক আগত লগ পাম আৰু বেয়া লাগিল আৰু স্বাধীনতা দিৱসৰ দিনা এইবিলাক কেছ মাৰা মাৰি কিবা কিবি ভাল নালাগে আমাৰো কৰিব কাৰণে কি ক'ব উপায় নাই মানে মানুহে কি কৰে কি নকৰে সঁচাকৈ একদম কিবা লাগি গৈছে মই অলপমান দূৰ আগুৱাই আহিলোঁ আগুৱাই আহি কিনে অলপমান ৰখছোঁ মানে গৰমো লাগিছে বেয়াও লাগিছে মানে কি একদম ধৰিব পৰা নাই আৰু তো যি কি হওক আগত লগ পাই আছোঁ সকলক এতিয়া মানাসক লাগি যাওঁ একেলগে গেলি চাগে ঠিক হৈ যাব আৰু শেষ হৈ যাম
এইটো আহিছে পাঠশালাৰ পৰা চাইকেল ৰাইড কৰিছে মানাসক লৈ আৰু এই পিছত 4টা আহি আছে তাৰে এটা মানে মোৰ ফ্ৰেণ্ড হয় মই পিছতহে গম পালোঁ এডিট কৰি থাকি এই ব্লেক পিন্ধাটো ব্লেক এই ভিউ চাওক না কি আৰু এইটো হ'ল পিছে মানে ইয়াতে এই চাহপাতবিলাক আনি কেনে চাহপাত প্ৰস্তুত কৰে আৰু আমি খাওঁ এই হ'ল মানাস অভয়াৰণ্য মানে অভয়াৰণ্যৰ ভিতৰত নহয় এইখিনি বাহিৰতে ভিতৰৰ ফালতে জংঘলে বাৰু তই নাই কৰব পাতা তোলা কাম ৰে চাহ বাগানৰ মাজত থাকি চাহ বাগানী একদম গান আহি গ'ল বেলেগ আৰু এখন আহি পালোঁ মানাস নেশ্যনেল পাৰ্কৰ মেইন গেটখন ইয়াৰে ভিতৰত যাব নিদিয়ে কিন্তু ছাইডৰ ফালে বঢ়িয়া বঢ়িয়া ভিউ আছে নদীটোত যাব পাৰিম আৰু ইফালেও অলপ আগত এটা ভাল নদী আছে ধুনীয়া গা চা ধুব পৰা আৰু ইয়াতে এনেকৈ ফটো চটো উঠি আছে পূৰা চাহ বাগানৰ মাজত তো এতিয়া যাওঁ ব'লক একদম মানাস নদীৰ একদম পাৰকলৈকে যায় মেইনগেটৰ পৰা মানাসৰ ভিতৰত আৰু ইফালে এটা জাগা আছে মই অলপ পিছত দেখি আছোঁ আৰু ইফালে আছে আমাৰ মথনগুৰি মানে কি আৰু নদীটো আছে আৰু মানাস নদীটো আছে মথনগুৰি নহয় মথনগুৰি ইফালেদি ভিতৰত যায় আৰু আগত একদম লাষ্ট সেইটোত মথনগুৰি পায় আৰু ইয়াতে আছে তো ইফালে ইয়াতে যাম আমি মানাস নদীটো চাবলৈ এনেকৈ আহিয়ে ইখন যিখন মানে অৰণ্য টাইপৰ আছে অলপমান ৰিজাৰ্ভ এৰিয়া আছে এইখিনিত বহুত ময়ূৰ থাকে মানে সচৰাচৰ কিন্তু এইখন যে নাওখন দেখছে যে এইখন এনেকৈ এই নদীত উটি অহা কাঠ খৰিবিলাক এনেকৈ ধৰি ধৰি এইবিলাক মানে চব জমাই আৰু এনেকৈ এই চব উটি অহা কাঠ এনেকৈ জমা কৰিছে নামি দিলোঁ বাইক চাইক বাচ্চাটো চাওক না এই কাঠডাল ধৰি কেনে ক'ৰবাত গুচি যাব এনেকৈ চিধাকৈ আৰু এই ওপৰৰ পৰা ইও জাপ দিব তাতে মানে কি চলিয়ে এইবিলাক দেখি আপোনালোকে নকৰিব দিয়ক এইবিলাক সৰুৰ পৰা তাহাঁতৰ ট্ৰেইনিং হওঁতে এইবিলাক তাহাঁতৰ কাৰণে বহুত ইজি এতিয়া এইবিলাক কৰিব নাযাব আৰু নহ'লে চিধা যাই কেনে একদম এই বাংলাদেশ পাব যায় একলা আহি আজি কিবা এটা ফ্ৰী লাগছে কিবা একো সেই নাই বেলেগৰ টেনশ্যন নাই একদম একলা একলা মজা লাগছে সঁচাকৈ চ'ল' ৰাইডত ইমান মজা লাগে বুলি ভবা নাছিলোঁ কিন্তু ভাল লাগছে ফ্লেগ চে ঘূৰি আছে ফ্লেগ ডাঙৰ ফ্লেগ লৈ আহিছে পুৰা আমাৰ মনগিলা ডাঙৰ না মনবিলাক ডাঙৰ কৈছে মানাসত আহক আৰু মানে এনজয় পুৰা ভাৰত মাতা কি ভাৰত মাতা কি বঢ়িয়া 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 ইমান বন্দে মাতৰম ছন্দে মাতৰম দি হ'লে এইবোৰ পূৰা আৰু এতিয়া যাই আছোঁ এই জেগাটোত যিটো মই আহি কেনে কৈছিলোঁ এটা জেগাত যাম সেইটো জেগাত এটা সৰু নদী আছে আৰু মানে বঢ়িয়া আৰু বঢ়িয়া প্লেচ একদম বহুত ধুনীয়া তো তাতে গা চা ধুম আৰু লগ এইটো জেগাটো য'ত মই অহাৰ কথা কৈছিলোঁ আজি বৰষুণ অহাৰ কাৰণে পানীটো অলপমান লেতেৰা মানে ঘেলতীয়া যেন লাগি আছে কিন্তু ইয়াৰে একদম আচিন নিচিনা পানীটো থাকে একদম নীলা টাইপত হৈ থাকে তেতিয়া বহুত ভাল লাগে কিন্তু আজি মানে সেনেকৈ দেখাব নোৱাৰোঁ চিনাকি কেইটামান লগ পাই গ'লোঁ দাদা কেইটামানক হেমাংগ দা প্ৰণৱ দা এনেকৈ কেইটামান দাদাক লগ পালোঁ তো তাহাৰ লগতে গা চা ধুই দিলোঁ হেমাংগ দা অভিজ্ঞতা কেনে ইয়াতে মজা না মানাসত আহি এইটোৱে ভাল লাগে এনেকুৱা পৰিৱেশত বাগিচাৰ মাজত এটা নদী এটা আছে এইটো গা ধোৱা মজাই বেলেগ বঢ়িয়া
ডিম্পুৰে যে ইখনতে আছিল এইখন দলংখন দলং আছিল যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা যে কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা ঘণ্টিটো বজাই দিব যাতে মই এনেকৈ নতুন নতুন ভিডিঅ'বিলাক পাই থাকে মই ভাল ভাল ভিডিঅ' অনাৰ চেষ্টা কৰিম জয় হিন্দ জয় ভাৰত এণ্ড আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই আকৌ লগ পাম এটা নতুন ভ্লগৰ সৈতে